আসসালামু আলাইকুম বন্ধুসকল, কেনে আছে? আশা কৰোঁ চবে ভালে আছে, কুশলে আছে। বন্ধুসকল, যোৱাকালি যিটো ভাইৰেল কল ৰেকৰ্ডিং আছিলে এজন সন্মানীয় বিধায়ক আৰু এজন সাধাৰণ কৰ্মীকৰ মাজত যিটো কথোপকথন চলি আছিলে, চবেই শুনিছে, কিন্তু কোনে কি উপলব্ধি কৰিছে সেয়া মই নাজানো। মোৰ ফালৰ পৰা মই দুটা বস্তু উপলব্ধি কৰিব পাৰিছোঁ। প্ৰথমটো হ'ল, যিজনে ভাবুকি স্বৰূপ কৈছে যে মোৰো মানুহ আছে, মোৰ এক কথাত 500,000 মানুহ ওলাই আহিব, সেই ব্যক্তিজন আপুনি ভাবেনে সেই ব্যক্তিজন ৱাৰ্ড সদস্য পদত থাকি ইলেকশ্যন খেলি নিৰ্বাচন খেলি সেইজন ব্যক্তি হাৰিব পাৰে? এইটো আপুনি কল্পনা কৰিব পাৰেনে? তেওঁ যে 200টা ভোট পাব সেই বস্তুটো আপুনি কল্পনা কৰিব পাৰেনে? নিশ্চয় এইটো ভাবাৰ ওপৰত, কাৰণ যাৰ এক কথাত 500,000 মানুহ ওলাই আহিব সেইজন ব্যক্তি ৱাৰ্ড মেম্বাৰৰ ইলেকশ্যনত যে তেওঁ 211টা ভোট পাব, সেই বস্তুটো কিন্তু মানিবলগীয়া নহয়। সেই বস্তুটো কোনেও তাৰমানে মানি নলয়। আৰু যদি ইমান ৰাইজ ছাপোৰ্ট আছে, মানুহ যদি ইমান ছাপোৰ্টত আছে, এক কথাত যদি 500,000 মানুহ ওলাই আহিব পাৰে, তেতিয়া তেওঁ 211টা ভোট কেনেকৈ পালা? আৰু যিজন ব্যক্তি 211টা ভোট পাবলৈ সক্ষম হৈছে, 15-20 দিনমান দিনে ৰাতি একাকাৰ কৰি শাৰী লুংগি কতো কি বিলাই পেলাই যদি 211টা ভোট তেওঁ পায়, তেতিয়াহ'লে তাৰ এক কথাত যে 500,000 মানুহ ওলাই আহিব, এই কথাটো কিমান আশ্চৰ্যজনক বা কিমান হাস্যকৰ বা গছত গৰু উঠাৰ দৰে কথা নহ'ল জানো? এই বস্তুটো আপোনালোকে অলপ ভাবি চাওকচোন। দ্বিতীয়তে, এজন সন্মানীয় বিধায়ক মহোদয় তাক ফোন কৰিছে, কল কৰিছে, তেনেকুৱা তাৰ ওপৰত কিবা অভিযোগ আছিল, সেই সন্দৰ্ভত তাক সতৰ্ক কৰাৰ ক্ষেত্ৰত এটা ফোন কৰিছে। এই ফোন কলটো তেওঁ যে বিধায়ক মহোদয়ৰ অজান্তে যে তেওঁ ৰেকৰ্ডিং কৰিলে আৰু সেই ৰেকৰ্ডিংটো তেওঁ যে ভাইৰেল কৰিলে, ইয়াৰ দ্বাৰা কি বুজা যায়? ইয়াৰ দ্বাৰা কি সূচায় যে তেওঁ বিধায়ক মহোদয়ক আগৰ পৰাই টাৰ্গেট কৰি লৈ আছিলে? বিধায়ক মহোদয় তেওঁৰ টাৰ্গেটত আছিলে, যাৰ কাৰণে সি এই কামটো কৰিব পাৰিছে। নহ'লে এজন বিধায়কৰ লগত হোৱা কথোপকথন কল ৰেকৰ্ডিং তেনেকুৱা কোনো বেয়া ভাবো নাছিলে যে তেওঁ সেই কল ৰেকৰ্ডিংটো ভাইৰেল কৰাৰ উদ্দেশ্যটো কি হ'ব পাৰে। গতিকে মই যিখিনি বুজি পাইছোঁ, সেইজন কৰ্মীক বা সেইজন ব্যক্তিক মই এটা কথাই ক'ব বিচাৰোঁ যে তুমি সঁচাকৈ যদি দলীয় কৰ্মীক হয়, তেতিয়াহ'লে দলীয় নেতাজনক তুমি একেবাৰে উপলংঘ কৰাত আৰু এনে ধৰণৰ তৰল মন্তব্য কৰাত তুমি অকণমানো তুমি দ্বিধাবোধ নকৰিলা। এটা বদনাম দিয়াৰ, দুৰ্নাম কৰাৰ অপচেষ্টা তুমি যিটো চলাইছিলা, ইয়াৰ দ্বাৰা আমাৰ জনগণ, আমাৰ সাধাৰণ ৰাইজৰ ক্ষতি নহ'ব জানো? সাধাৰণ মানুহে, সাধাৰণ সমাজে, সাধাৰণ ৰাইজে, অসমৰ জনগণে কি ভাবিব পাৰে যে সেই জাগাৰ বা সেই মানুহৰ স্বভাৱ নীতি বা তেওঁলোকৰ চৰিত্ৰ আমাৰ ওপৰত এটা বদনাম আহি যাব পাৰে তোমাৰ কাৰণে? তুমি যে নেতা নহয় বা তোমাৰ নেতৃত্ব যে এইখন সমাজৰ দৰকাৰ নাই, সেইটোতো ইলেকশ্যনতে তোমাক ৰাইজে বুজাই দিলে। সেই বস্তুটো ইলেকশ্যনৰ সময়তে তোমাক 211টা ভোটে দি ৰাইজে কৈ দিলে, তোমাক বহাই দিলে যে তোমাৰ আৰু নেতৃত্বৰ দৰকাৰ নাই, তুমি বহি থাকা। ৰাইজে তোমাক চিলেকশ্যন কৰা নাই, তোমাক ৰাইজে নেতা হিচাপে বিচৰা নাই, নেতৃত্বত তোমাক বিচৰা নাই। তাৰ পাছতো তুমি যে লম্ফজম্প কৰি আছা, তোমাৰ উদ্দেশ্য কি? কি তুমি ভাবি আছা নেকি তোমাৰ কাৰণে, তোমাৰ জৰিয়তে, তোমাৰ দ্বাৰা এই জেগাৰ ক্ষতি হওক, ৰাইজৰ ক্ষতি হওক, পাব্লিকৰ ক্ষতি হওক, এই জেগাটোৰ দুৰ্নাম হওক, বদনাম হওক, এইটো তুমি বিচৰা নেকি? তো এটা কথা মনত ৰাখিবা যে সেই বস্তুটো কিন্তু আজিৰ জনগণ, আজিৰ সৰ্বসাধাৰণ ৰাইজে কিন্তু কেতিয়াও হ'বলৈ নিদিয়ে। আৰু তুমি প্ৰেচিডেণ্ট চিলেকশ্যন কৰিবলৈ গৈ আছা, প্ৰেচিডেণ্ট চিলেকশ্যন কৰাৰ অথৰিটিটো কেৱল মাত্ৰ মেম্বাৰসকলকহে দিয়া গৈছে। তাতে কিয় ইনভলভ হৈ তুমি এটা কাজিয়া সৃষ্টি কৰিব বিচাৰি আছা, তুমি এটা সমাজক বিভাজন কৰিব বিচাৰা, মানুহৰ মাজত এটা ফাইট লগাব বিচাৰি আছা, ইয়াৰ অৰ্থটো কি? গতিকে মই ব্যক্তিগতভাৱে তোমাক মই এটা বস্তু অনুৰোধ কৰিম, তুমি যি ধৰণে আমাৰ সন্মানীয় বিধায়ক মহোদয়ক যি ধৰণৰ উপলংঘা কৰিছা, যি ধৰণৰ অপমানসূচক মন্তব্য কৰিছা বা ভাবুকিস্বৰূপ সিহঁতৰ লগত যিটো ভাবুকিস্বৰূপ কথা পাতিছা, তুমি ৰাইজৰ আগত আহি তুমি ক্ষমা বিচৰা। নহ'লে কিন্তু সৰ্বসাধাৰণ ৰাইজে যদি তোমাৰ দ্বাৰা, তোমাৰ কাৰণে যদি এই জেগা বা এই অঞ্চলবাসী ৰাইজৰ কিবা ক্ষয় ক্ষতি হয়, তাৰ দায়ী কিন্তু অকল মাত্ৰ তুমি হ'বা। বন্ধুসকল, যদি মোৰ কথাটো উচিত হয়, যদি ভাল লাগে,
কাৰণ উচিত কথা ক'লে বহুত মানুহ শত্ৰু হৈ যায়, বহুত মানুহে ভাল নাপায়। তথাপিও যদি মোৰ কথাটো ঠিকেই আছে, ভাল লাগিছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।